পুত্ৰ হবে ঐত হৰি তহৰ নালয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে ত্ৰিপিটিক পাৱে। সৰল অৰ্থ। যাৰ পুত্ৰসকলে এই সংসাৰত শ্ৰীহৰিত শৰণ লৈ একান্ত মনে শুদ্ধভাৱে শ্ৰীহৰিৰ গুণ কীৰ্তন কৰে তেওঁলোকৰ পিতৃআদি দেৱতাসকলে দধি দুগ্ধ ঘৃত মধু আৰু নদীৰ পানী অতি তৃপ্তিৰ সহিতে পান কৰি পৰম তৃপ্তি লাভ কৰে। গুৰুপ্ৰসাদ। এই ঘোষাটিৰ পূৰ্বৱৰ্তী ঘোষাৰ লগত সম্বন্ধ আছে। গ্ৰন্থকাৰে পূৰ্বৱৰ্তী ঘোষাত নিত্য নৈমিত্তিক কৰ্মাদিত যি ফল পায় একমাত্ৰ হৰিকথা শ্ৰৱণতে সেই ফল পোৱা বুলি বৰ্ণনা কৰিছে। এই ঘোষাত স্পষ্টভাৱে এই কথাকেই ইংগিত কৰিছে যে এই জগতত যিসকলৰ পুত্ৰাদি শ্ৰীকৃষ্ণ গোবিন্দত একশৰণ হৈ অব্যভিচাৰীভাৱে ভক্তি যজন কৰি হৰিগুণ কীৰ্তন কৰে তেওঁলোকে পিতৃলোকৰ উদ্দেশ্যে পিণ্ডাদি নিদিলেও পিতৃলোকসকলে একমাত্ৰ হৰিগুণ কীৰ্তনৰ ফলত শ্ৰদ্ধাদি পিতৃকৰ্মত ফল দৈ দুগ্ধ ঘৃতমধু আৰু নৈৰ পানী পৰম তৃপ্তিৰে পান কৰি পৰম সন্তোষ লাভ কৰে। শাস্ত্ৰত পঞ্চঋণৰ কথা পোৱা যায়। পিতৃলোকৰ উদ্দেশ্যে পুত্ৰৰ শ্ৰাদ্ধাদি কৰ্ম অৱশ্য কৰ্তব্য এই বুলি শাস্ত্ৰত উল্লেখ আছে আৰু ইয়াৰ উদ্দেশ্য পিতৃলোকৰ উদ্ধাৰ আৰু তেওঁলোকৰ তৃপ্তি। যি শ্ৰাদ্ধাদি পিতৃকৰ্মৰ দ্বাৰা পিতৃলোকে দৈ দুধ ঘৃতমধু আৰু নদীৰ পানী আদি উপাদেয় বস্তু পৰম প্ৰীতিৰে পান কৰি পৰমানন্দ লাভ কৰে আৰু নৰকাৰ পৰা উদ্ধাৰ লভে সেই ফল গ্ৰন্থকাৰে শুদ্ধভাৱে কৰা হৰিগুণ কীৰ্তনৰ পৰাই লাভ কৰিব পাৰে বুলি দৃঢ়স্বৰে কৈছে। তদুপৰি পিতৃ শ্ৰাদ্ধাদিৰ পিণ্ডদানত নানা প্ৰকাৰৰ চ্যুতি বিচ্যুতি থাকিব পাৰে কিন্তু হৰিনাম কীৰ্তনত সেইবোৰ দোষে স্পৰ্শ কৰিব নোৱাৰে। জগতৰ পৰম কাৰণ শ্ৰীকৃষ্ণ গোবিন্দ। শ্ৰীকৃষ্ণ গোবিন্দ সন্তুষ্ট হ'লে দেৱপিতৃসকল যে সন্তুষ্ট হ'ব তাত আশংকাৰ কোনো কাৰণ নাই। যিদৰে গছৰ গুৰিত পানী দিলে ডাল পাত সকলোৱে সন্তুষ্ট হয় পেট ভৰাই খালে যেনেকৈ সমস্ত ইন্দ্ৰিয়ই তৃপ্তি লাভ কৰে সেইদৰে আত্মাৰ আত্মা পৰমাত্মা সমস্ত জগতৰ আত্মা শ্ৰীকৃষ্ণ ভগৱান সন্তুষ্ট হ'লে দেৱপিতৃলোক সন্তুষ্ট নহ'বৰ বা তৃপ্তি নাপাবৰ কোনো কাৰণ নাই। বিশেষতঃ ভগৱানক সন্তুষ্ট কৰাৰ যিমানবোৰ উপায় আছে তাৰ ভিতৰত শ্ৰীহৰিৰ গুণ কীৰ্তন শ্ৰেষ্ঠ। সেইকাৰণে গ্ৰন্থকাৰে উল্লেখ কৰা অব্যভিচাৰীভাৱে হৰিকথা কীৰ্তন কৰিলেই পিতৃলোকসকলে পিণ্ডাদিত অৰ্পিত দধি দুগ্ধ ঘৃত আৰু পানী আদি পৰম তৃপ্তিৰ কাৰক সকলো বস্তুৱেই যে পাই থাকে ই অসংগত নহয়। এই ঘোষাত পিণ্ডাদি পিতৃকৰ্মতকৈ হৰিগুণ কীৰ্তনৰ শ্ৰেষ্ঠতা প্ৰতিপাদন কৰিছে। সেহিহে সকল শাস্ত্ৰ পঢ়িলে শুনিলে হিহি অনুষ্ঠান সমস্তে কৰিলা নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক মুখ ভৈল
আশা যিজনে পিঠি দিল সৰলাৰ্থ সেইজনৰে সকলো শাস্ত্ৰ পঢ়া আৰু শুনা হ'ল যিজনে পঠিত আৰু শ্ৰুত বিষয়ৰ ঠিক ঠিক অনুষ্ঠান কৰিলে। তেওঁ হেয় কামনা অৰ্থাৎ সকাম ভাৱ নাৰাখি নিৰখা ঈশ্বৰ শ্ৰীকৃষ্ণ ভগৱন্তৰ সন্মুখীন হ'ল অৰ্থাৎ ভগৱানৰ ভজনাত ৰত হ'ল। গুৰুপ্ৰসাদ এই ঘোষাটি পঢ়োতা আৰু শুনোতাসকলৰ প্ৰতি অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰোতাসকলৰ প্ৰতি বিশেষভাৱে ইংগিত কৰিছে। হেয় সকাম ভাৱ অন্তৰত নাৰাখি নিষ্কামভাৱে ভগৱন্ত পুৰুষক ভজনা কৰিব লাগে। অনেকে বহুতো শাস্ত্ৰ পঢ়ে আৰু শুনে অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰে, কিন্তু শাস্ত্ৰোক্ত উপদেশসমূহ পালন কিম্বা আচৰণ আদি নকৰে। শাস্ত্ৰ কথা শুনিব লাগে বুলি শুনে, কিন্তু শ্ৰুত বিষয়ৰ অনুষ্ঠান নকৰে। তেওঁলোকৰ শাস্ত্ৰ পঢ়া আৰু শুনা নিষ্ফল। আনহাতে যিজনে পঠিত আৰু শ্ৰুত বিষয়ৰ অনুষ্ঠান কৰে অৰ্থাৎ পঢ়া আৰু শুনা বিষয়বোৰৰ যথাযথভাৱে কাৰ্যত প্ৰতিপালন কৰে, সেইজনৰেই সকলো শাস্ত্ৰ পঢ়া আৰু শুনা হ'ল। এতেকে বহু শাস্ত্ৰ পঢ়ি বহু শাস্ত্ৰ কথা শুনিও তাৰ পঢ়া আৰু শুনা একোৱে নহ'ল বুলি ধৰিব লাগে, যদি পঠিত আৰু শ্ৰুত বিষয়ৰ যথাযথ অনুষ্ঠান পালন কৰা নহয়। আনহাতে যিজনে বিশেষ পঢ়া শুনা নকৰিও পঠিত আৰু শ্ৰুত বিষয়বোৰৰ যথাযথ অনুষ্ঠান কৰে, তেওঁৰ বহু শাস্ত্ৰ পঢ়া আৰু শুনা নহ'লেও প্ৰকৃততে তেওঁৰহে বহুতো শাস্ত্ৰ পঢ়া আৰু শুনা হ'ল বুলি ধৰিব লাগে। ঘোষাটিত কৈছে নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সমুখ ভৈল আশাক যিজনে পিঠি দিল। ভাগৱত শাস্ত্ৰাদিত মুকুতি আদি বাঞ্ছাকো কৈতৱ বুলি কৈছে। ভুক্তি মুক্তি সিদ্ধি বাঞ্ছা মনত লৈ ভগৱানৰ ভজনা কৰিলে ভগৱানৰ প্ৰকৃত কৃপা অৰ্থাৎ নিৰ্মল ৰসময় ভকতি পোৱা নাযায়। যিসকলে সকাম ভাৱ লৈ ভগৱানক ভজনা কৰে তেওঁলোকৰ কৃষ্ণ কথা নিজে পঢ়ি শুনিও একো ফল নহ'ল। যিহেতু নিষ্কামভাৱে ভজনা নকৰিলে অপবৰ্গদাতা ভগৱন্তৰ কৃপাশক্তি সঞ্চাৰিত নহয়, সেইবাবে ঘোষাত নিৰাশা ঈশ্বৰ কৃষ্ণ বুলি কৈছে অৰ্থাৎ আশাশূন্য হৈহে প্ৰভু ভগৱন্তক ভজনা কৰিব লাগে। আশাক যিজনে পিঠি দিল। শ্ৰীকৃষ্ণ সন্তুষ্ট হ'লে তেওঁৰ বাবে জগতত আৰু কোনো বস্তুৱেই দুৰ্লভ নহয়। ঘোষাত অন্যত্ৰ আছে লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা তাহাৰ দুৰ্লভ কিবা আছে। ভৱবিৰিঞ্চি সনকাদি ভক্তসকলে তেওঁৰ চৰণত সেৱা কৰে। যাৰ পাদুৰকে দেৱী গংগা যাৰ বাক্যে হুয়া আছে বেদ পৰম পতিত তাৰয় যাহাৰ নামে। এনেহেন ভগৱন্তৰ সন্তোষ আশাই সকলো আশাৰ মূল। কিন্তু জগতৰ ইন্দ্ৰ কৃষ্ণ তেওঁৰ সন্তোষৰ কাৰণে ঈশ্বৰৰ সন্মুখীন হৈ তেওঁৰ ভজনা যিসকলে নকৰে তেওঁলোকৰ শাস্ত্ৰপাঠ আৰু শ্ৰৱণ সকলো বৃথা। শ্ৰীমাধৱদেৱ পুৰুষে এই ঘোষাটিত পঢ়োতা আৰু শুনোতা শ্ৰৱণ কীৰ্তনকাৰীসকলৰ প্ৰতি অতি সতৰ্কতামূলক এইষাৰ কথা কৈছে যে আশাশূন্য হৈ অৰ্থাৎ একমাত্ৰ কৃষ্ণ প্ৰীতিৰ আশা ৰাখি সকাম আশাদি পৰিত্যাগ কৰি ভগৱানৰ সন্মুখীন হ'ব অৰ্থাৎ ভজনা কৰিব। ঘোষাটিৰ এয়ে তাৎপৰ্য।